Good morning friends, মই আন এটা ভিডিঅ' আপোনালোকৰ আগত আজি উপস্থাপন কৰিব ওলাইছোঁ। সেইটো হৈছে পৃথুৰ নগৰৰ বৰ্ণনা। সেইটো চতুৰ্থ স্কন্ধৰে এইটো মই এতিয়া আপোনালোকৰ আগত পঢ়ি আপোনালোকক অলপ বৰ্ণনা কৰিব ওলাইছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে মোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। শুনা কুৰুপতি বিদুৰ সম্পত্তি পৃথুৰ যেন নগৰৰ নাহি তাৰ সম গুণে নিৰূপম অমৰাৱতী পতন্তৰ। কৈছে হে কুৰুপতি বিদুৰ, তুমি শুনা, মই আজি পৃথু ৰজাৰ নগৰৰ বিষয়ে ক'ব ওলাইছোঁ। নাহি তাৰ সম গুণে নিৰূপম অমৰাৱতী পতন্তৰ। এনেকুৱা ধুনীয়া সুন্দৰ নগৰখন, তাতে অমৰাৱতীৰ সমতুল্য গুণ ৰূপেদি ভৰপূৰ তেওঁৰ নগৰখন। নগৰৰ গঢ় সুবৰ্ণৰ দৃঢ় উচ্চ বহু দূৰ মান, হীৰা মৰকত লগাই আছে তাত কৰিবে কোনে প্ৰমাণ। হীৰাইদি সজাইছে তেওঁৰ নগৰখন, উচ্চ আৰু বহুত ওপৰলৈ আৰু বহুত দূৰলৈ আছে। গড়ৰ পাৰ্শ্বত ৰথ আছে যত, অবাধিত তাৰ গতি, জলে স্থলে শূন্য আকাশে সঞ্চাৰে চাহিবে কাৰ শকতি। জল স্থল সকলোতে তেওঁৰ সৈন্য সামন্তৰ যিবিলাক ৰথ আছে পুৰা শক্তিশালী, সেইবিলাক কোনে তাৰ লগত তুলনা কৰিব পাৰিব। ঐৰাৱত সম হস্তি অসংখ্যাত আছে মহামত্ত, যতেক তুৰংগ উচ্চশ্ৰৱা সম পদতি আছে বহুত। গড়ৰ কাষত মঞ্চ ওপৰত বীৰগণ আছে সাজি, চমৎকাৰ বেশ আটোপে সুবেশ প্ৰবন্ধিলা গজ বাজি। গজ আছে, হাতী হস্তি আছে, ধুনীয়াকৈ সজাই সজাই দিছে গাবিলাক, ধুনীয়াকৈ কাপোৰ পিন্ধাই দিছে, ধুনীয়া ধুনীয়া সুসজ্জিত কৰি হস্তিবিলাককো ৰাখিছে। গড়ৰ কাষত মঞ্চ ওপৰত বীৰগণ আছে সাজি, চমৎকাৰ বেশ আটোপে সুবেশ প্ৰবন্ধিলা গজবাজি। আৰু যিমান সৈন্য সামন্ত আছে, প্ৰজা আছে, সৈন্য সামন্তবিলাকে সুসজ্জিত হৈ আছে। যথপথচয় শোভে অতিশয়, আমোদ কৰে সুগন্ধ, দিব্য নাৰীগণে লিপিল চন্দন বিস্তৰ কৰে প্ৰবন্ধ। আৰু নাৰীগণে কি কৰিলে, তাতে চন্দনবিলাক লিপি আছে আৰু তাৰ সুগন্ধিত একদম গোটেই নগৰখন আমোল মোলাই আছে গন্ধত, ইমান ধুনীয়া গুণ ওলাইছে, আমোল মোল হৈ আছে আৰু গোটেইখিনি। পদূলি চোতাল মাৰ্জিৰ সকল, সুবৰ্ণৰ পাত্ৰে ভৰি, প্ৰত্যেক দ্বাৰত সুবৰ্ণ তোৰণ পুতিলা দুয়ো পাশত। শুক্লে চন্দ্ৰতাপ সহজে শীতল শোভে তাৰ ওপৰত, শুক্ল বগা ৰঙৰ চন্দ্ৰতাপ দিয়া হয়। এই মন্দিৰবিলাক সজালে ধুনীয়া ধুনীয়া একদম ডাঙৰ ডাঙৰ চন্দ্ৰতাপ দিয়া হয়, সেইবিলাক বস্তু ইয়াতে দিছে। প্ৰবন্ধ বান্ধিলা পাতি পূৰ্ণ ঘট নানা ৰত্নে ভৰি, পল্লৱ সমে স্থাপিলা, ফল পুষ্প জলে সুগন্ধ শীতল আৰু তাতে থৈলা ভৰি। ফল পুষ্প জল তাতে থলে, পল্লৱ তাতে থলে, পল্লৱ মানে হ'ল পাত, সুবৰ্ণৰ পুষ্প মালা সমন্বিতে স্থাপিলা বস্ত্ৰে আৱৰি। সুবৰ্ণৰ পুষ্প দিলে, সুবৰ্ণৰ সোণৰ পুষ্প, সোণৰ ফুল আমি ক'ত দেখা পাইছোঁ এইবিলাক, সেয়া আছিল এই ৰজাজনৰ পৃথুৰ ৰজাৰ নগৰত এইবিলাক দেখা পোৱা গৈছিলে। ঘটৰ পাছত কৰ্পূৰ বাসিত প্ৰদীপ ধূপ জ্বলাই, ঘটৰ পিছত কি কৰিলে, কৰ্পূৰেদি প্ৰদীপ জ্বলালে, কৰ্পূৰেদি। আৰু পূজাৰ বস্তু সদায় কৰ্পূৰ জ্বলালে পবিত্ৰ হয় ঠাইবিলাক। চন্দ্ৰতাপ হস্তে মুকুতাৰ চিত্ত মুৰাৰী থোপা জ্বলাই, তাম্বুল কদলী চৰে সমেত তুলি, ৰুইলা শাৰী শাৰী কৰি, চন্দ্ৰদণ্ড চিহ্ন তুলি ভিন্নে ভিন্নে সাজিলা সবে নগৰী। ফুল পুষ্পই তামোল পাণৰ বাৰী দি গোটেই নগৰখন ধুনীয়াকৈ সজাই দিলে। পৃথু আশীবাৰ শুনি নাৰীগণ উদ্ৰাৱল ভৈলা চিত, নানা ৰত্নময় অলংকাৰ ছয় পিন্ধিলা ভৈলা ভূষিত। পৃথু ৰজা আহিব বুলি গোটেই নগৰৰ নাৰীবিলাকে ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধি কি কৰি আছে, ৰখি আছে আৰু পৃথু ৰজা আহিব, আমি তেওঁক পুষ্পই দি আমি তেওঁক আদৰিম বুলি। নানা ৰত্নময় অলংকাৰ ছয় পিন্ধিলা ভৈলা ভূষিত, আশৈ তণ্ডুল দুৰ্বাক্ষত ফুল, ফল দীপঘট ধৰি। আশৈ লৈ আছে, তামোল লৈ আছে, দুৰ্বাসা লৈ আছে, ফুল ফল সকলোবিলাক ঠালে ঠালে লৈ তেওঁলোকে ৰেডি হৈ আছে।
গৃহৰ বজায়া মংগল পঢ়িয়া জকাৰিলা সবে নাৰী নিপতিৰ শিৰে পুষ্প বৰিশিলাৰ দুৰ্বাক্ষত সমনিতে ঘোষে জয়ধ্বনি সুমংগল শুনি নিপতি পথে চলিতে বাৱে বাদ্য ভাণ্ড অনেক প্ৰচণ্ড দণ্ড ছত্ৰ তুলি ধৰি কতো নাচে গাৱে হাততালি বাৱে উৎসৱে সবে নগৰী ৰাজপৰিহিত সমেত বিপ্ৰগণ ফল ফুল হাতে ধৰি সকলোৱে নিপতি ফল পুষ্পই আদৰি আদৰি আনি আছে। নিপতিৰ মাতে দুৰ্বাক্ষত দিলা অসংখ্যা মন্ত্ৰ উচ্চাৰি পাছে পৃথুৰায় সুমংগল পায় প্ৰবাসিলা ভৱনত হেন শশীপতি পাইলা অমৰাৱতী পৃথুৰাজ সেহি মত তাত অনন্তৰে পৃথু নিপবৰে দিব্য সভা পাতিলন্ত। তাতে তেওঁ সভা পাতি ভাষণ দিলে। তাতে বামুণ পুৰোহিতবিলাকে তেওঁৰ মূৰত ফুল পুষ্প দি মন্ত্ৰ উচ্চাৰণ কৰিলে। ব্ৰাহ্মণৰ প্ৰমুখ আছিলা যতক সবাহাকে পুজিলন্ত। যিমান বামুণ আছিল তেওঁলোকক তেওঁ পুজিলে, নমস্কাৰ কৰিলে, সেৱা কৰিলে। পুণ্য গ্ৰাম দেশ নগৰবাসীৰো মনোৰথ পুৰিলন্ত। যত নত ভাত চাতু পতুকাৰ সবাহাকে তুখিলন্ত। এই মতে যেবে পালিলন্ত প্ৰজা পৃথুৰাজা মহাযশী। ধৰণী মণ্ডল ঢাকিল সকল নিপতিৰ যশ ৰাখি পৃথুৰ মহিমা কোনে পাৱে সীমা তথাপি কিছু কহিলো। পৃথু নিপবৰ সাক্ষাতে ঈশ্বৰ ইহাক আমি জানিলো। কৰিলা অনেক কৰ্ম নিৰন্তৰ বিপৰীত পুৰুষৰ ধৰণী মণ্ডল ৰাখিলা সকল স্থাপিলা যশ বিস্তৰ। কি কৰিলে? পৃথু ৰজা এনেকুৱা এজন সত্যবাদী ৰজা আছিল, ভগৱানৰ বিশ্বাসী ৰজা। সেই ৰজাজনে তেওঁৰ নগৰখন সজালে, প্ৰজাবিলাকক মৰম কৰিলে, সকলোকে দুখ বেদনা নিদিয়াকৈ গোটেই তেওঁৰ নগৰখন ৰাজ্যখন ধুনীয়াকৈ পৰিচালনা কৰিলে। তেওঁ বহুত সত্যবাদী আছিল, সেইকাৰণে প্ৰজা সকলেও শান্তি পাইছিলে। যিমান তেওঁৰ ৰাজ্যত মানুহ আছিলে, প্ৰজাসকল আছিলে, সৈন্য সামন্ত যিমান আছিলে সকলোৱে শান্তি সুখ লাভ কৰিছিলে। ইয়াতে শ্ৰীকৃষ্ণইও সন্তোষ লভি হৈছিলে। সেইকাৰণে শ্ৰীকৃষ্ণ বিনে পৃথিৱীত একো নাই, এইটোকে পৃথু ৰজাই প্ৰমাণ কৰি দিছিলে। গতিকে আজিলৈ ইমানেই। পৃথু ৰজাৰ কাহিনীৰ ইমানতে সমাপ্তি ঘটিল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল, মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।